ধূপধাৰাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দুধকৰ দেৱালয়ত পূজা আৰু মেলা। আশীষ ল'বলৈ অগণন ভক্তৰ ভিৰ পূজাস্থলীত। ৩০ চ'তৰ পৰা আৰম্ভ হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ আমবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দুধকৰ দেৱালয় পূজা আৰু মেলা। ৩০ চ'তৰ পৰা ৬ বহাগলৈ অবিৰতভাৱে চলি থাকিব এই পূজা আৰু মেলা। আমবাৰী গাঁও উন্নয়ন সমিতিয়ে পৰিচালনা কৰা এই পূজা আৰু মেলা উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লৈ তেওঁলোকে জাতীয় সংস্কৃতিৰ বিভিন্ন নৃত্য প্ৰদৰ্শন কৰে এই পূজাস্থলীত। এই পূজাস্থলীত বহু দূৰ দূৰণিৰ পৰা ভক্তপ্ৰাণ ৰাইজে মন্দিৰৰ দৰ্শনাৰ্থীয়ে এই মন্দিৰলৈ আহে। আমবাৰীৰ এই ঐতিহাসিক পূজাখন আনুমানিক প্ৰায় 200 বছৰ পুৰণি আৰু এই পূজালৈ যিসকল দৰ্শনাৰ্থী আহে তেওঁলোকে সুফল পায় আৰু পিছলৈ সেই দৰ্শনাৰ্থীসকলে পুনৰ এই পূজালৈ আহে বুলি মত দাঙি ধৰে সভাপতিগৰাকীয়ে। আন এক উল্লেখযোগ্য যে পাহাৰৰ ওপৰলৈ যি খোৱা পানীৰ ব্যৱস্থা যোৱা বছৰত যি কষ্ট ভোগ কৰিবলগীয়া হৈছিল, কিন্তু এই বছৰটোত ৰাভাহাছং স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা পানী যোগানৰ ব্যৱস্থা কৰি দিয়াত এতিয়া উৎফুল্লিত হৈ পৰিছে আমবাৰী গাঁও উন্নয়ন সমিতিৰ লগতে উক্ত অঞ্চলৰ ৰাইজে। অসম ফিৰি ৰাইজলৈকে মই অলপ লগতে আমাৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ শ্ৰী শ্ৰী দুধকৰ দেৱালয় মেলাত আৰু পূজা যোৱাকালিৰ পৰা অৰ্থাৎ আমাৰ 30 চ'তৰ পৰা এই পূজা আৰু মেলা দুয়োখন আৰম্ভ হৈছে আৰু এই পূজাখন আমাৰ 6 বহাগলৈকে অৰ্থাৎ 20 এপ্ৰিললৈকে আমাৰ অনাগতভাৱে আমাৰ চলি থাকিব আৰু এই পূজাখনত আমি বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আমি হাতত লওঁ আৰু এই গোটেই পূজাখন আমি গাঁও উন্নয়ন সমিতিয়ে পৰিচালনা কৰোঁ। আমবাৰী গাঁও উন্নয়ন সমিতিয়ে ইয়াতে আমাৰ বিভিন্ন ধৰণৰ নৃত্য, বিভিন্ন আমাৰ জাতীয় সংস্কৃতিৰ গোটেই নৃত্যবিলাক আমি প্ৰতিষ্ঠা প্ৰদৰ্শন কৰোঁ। লগতে বহুত দূৰ দূৰণিৰ পৰা আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাৰ মন্দিৰৰ দৰ্শনাৰ্থী আমাৰ মন্দিৰলৈকে আহে, তাত আমাৰ এটা সুফল পায় আৰু আমাৰ এই ঐতিহাসিক পূজাখন আমি ক'বলৈ গ'লে আমি কেতিয়াৰ পৰা আৰম্ভ হৈছে এই শক্তিসূত্ৰটো আমি এতিয়া অনুমানিক আমাৰ 200 বছৰমান হোৱা যেন লাগে, হয়তো বেছিও হ'ব পাৰে। এইটো এটা অনুমানিক এটা আমাৰ ধাৰণা, যিহেতুকে আমাৰ পূৰ্বপুৰুষৰ পৰা এই পূজাখন চলি আহিছে আৰু ইয়াতে আমাৰ বিভিন্ন ধৰণৰ ইয়াৰ পৰা এটা সুফল পোৱা বুলিও আমি এটা অনুভৱ কৰোঁ, কাৰণ সেই দৰ্শনাৰ্থীবোৰ যেতিয়া ফল লাভ কৰে তেখেতসকল আকৌ পুনৰ ইয়ালৈকে আহে, সেই এটা আমি ইয়াতে দেখিবলৈ পোৱা যায়। লগতে আমাৰ এই বিহুখনক আমাৰ গাঁওখনৰ বা আমাৰ গাঁও উন্নয়ন সমিতিৰ সকলোকেইটা সম্প্ৰদায় সম্পূৰ্ণ সহযোগত আমাৰ এই পূজাখন আমি চলাই নিওঁ আৰু যোৱা বছৰলৈকে আমাৰ এটা বিৰাট ডাঙৰ অভাৱ আছিলে আমাৰ পানীৰ ক্ষেত্ৰত। আমাৰ যোৱা বছৰলৈকে আমি গোটেই সেই মন্দিৰলৈকে ওপৰলৈকে আমি পাহাৰৰ ওপৰলৈকে আমি সকলোৱে কান্ধত পানীৰ ভাৰ লৈ আমি দৰ্শনাৰ্থীৰ আমি পানী যোগান ধৰিছিলোঁ, কিন্তু এইবাৰ আমাৰ ৰাভাহাছং স্বায়ত্ত পৰিষদে আমাৰ সেই পানীৰ যোগান আঁচনিটো আমাৰ ইয়াতে দিছে। তাৰ ফলত অকল আমাৰ গাঁওসমূহ ৰাইজৰ অলপ পানীৰ যোগানৰ ফলত আমাৰ অলপ এই অসুবিধাটো আমাৰ দূৰ হৈছে, তাৰ বাবে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে এইখিনিয়ে আৰু ক'ব লগা।